হেল্ল' ফ্ৰেণ্ডছ, ফাইনেলি আজি বহু অপেক্ষাৰ অন্তত ৰঘুপতি চালোঁ। অসমীয়া চিনেমা হয়, ভাল হৈছে, এক্সেলেণ্ট 100%। মোৰ হিচাপত মই এতিয়ালৈকে যিমান অসমীয়া চিনেমা চাইছোঁ সেই হিচাপত অসমীয়া চিনেমা হিচাপত ভাল হৈছে। ৰবি দাক থেংক ইউ জনাম। আৰু আপোনালোকে যদি এতিয়ালৈকে চিনেমাখন চোৱা নাই, চালে সকলোখিনি বুজি পাব। তো মই যেতিয়া চাব গৈছোঁ, ইমানেই ভিৰ, মই আগতে এনেকুৱা ভিৰ দেখা নাছিলোঁ। ইমান ভিৰ হৈছে। আৰু মই গৈ আপোনাৰ একেবাৰে স্ক্ৰীনৰ ফ্ৰণ্টৰ ছিটত মই বহিব পাইছোঁ। গোটেই হাউচফুল। অসমীয়া চিনেমা যে এনেকুৱা এটা হৈছে, বহুত ভাল লাগিছে। আৰু চিনেমাখনৰ এনেকুৱা হৈছে কাহিনী প্লাছ আপোনাৰ তাত যোনখিনি অভিনয় কৰিছে, নেক্সট আপোনাৰ যোনখিনি লোকেশ্যন শ্বুটিং কৰিছে, সকলোখিনি পাৰফেক্ট। আৰু ৰবিদা এনেকুৱা হয়, ৰবিদা মানুহজন যেনেকুৱা, ৰবিদাৰ যোনটো কেৰেক্টাৰ, ৰবিদাৰ মানুহজনৰ লগত চিনেমাখনত তেওঁ যোনটো অভিনয় কৰিছে প্ৰায় মিলি গৈছে। তো সেইকাৰণে সেইখিনি ভাল লাগিছে। আৰু আপোনালোকে বেহাৰবাৰী আউটপোষ্টৰ সকলোৱে কেকেটাক চিনি পায়। তো কেকেটাই যিখিনি অভিনয় কৰিছে, আপোনালোকে বেহাৰবাৰী আউটপোষ্টতো দেখি পায়, তেওঁলোকে ধেমালি বা কমেডি কৰা দেখি পায়। কিন্তু এই চিনেমাখনত আপোনালোকে দেখি পাব যে কেকেটাৰ যোনটো ইম'চনেল এক্টিং, আপোনালোকে হয়তো চালে কান্দি যাব, এনেকুৱাখিনি আপোনালোকৰ এক্টিং কৰিছে। বাকী আপোনালোকৰ চিনেমাখনত এক্টৰখিনি মানে চইচ কৰোঁতে পাৰফেক্ট হৈছে। গোটেইখিনি চৰিত্ৰৰ লগত মিলি যোৱা কেৰেক্টাৰ হয়, আপোনালোকে চাই ভাল পাব। আৰু আমাৰ নেত্ৰকাৰ বুলি কয় অৰুণ হাজৰিকা, তেওঁ যোনটো ৰোল প্লে কৰিছে, আপোনালোকে চাউথৰ চিনেমা চাইছে চাগে। চাউথৰ চিনেমাত যেনেকৈ আপোনাৰ অলপ কমেডি টাইপৰ ৰোল থাকে, তেওঁ অৰুণ হাজৰিকাত তেনেকুৱা চাউথৰ চিনেমাৰ লগত আপোনালোকে মিলি যাব। আৰু গোটেই অভাৰঅল চিনেমাখন ক'বলৈ গ'লে আপোনালোকে হিন্দী চিনেমাটো চাইছে, হিন্দী চিনেমা হওক, আপোনাৰ চাউথৰ চিনেমা হওক, তো গোটেই একেবাৰে মিল আছে। একশ্যন হওক, আপোনাৰ যোনখিনি লোকেশ্যন দেখাইছে, গোটেইখিনি আপোনালোকৰ পাৰফেক্ট। তো আপোনালোকৰ চিনেমাখন চাব, ভাল হৈছে অসমীয়া চিনেমা হিচাপত। মোৰ পাৰ্চনেল ভিউটো কৈছোঁ। আৰু আপোনালোকে চিনেমাখন চাই আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিছে। আৰু মোৰ ভিউটো এইখিনিয়ে ক'লোঁ। আজিলৈ ইমানখিনিয়ে। থেংক ইউ। আপোনালোকে চিনেমাখন চাই কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।